गिर गया। नमस्कार बंधुসকল, মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। বলক আজি ভিডিঅ'টো আৰম্ভ কৰো। আমাৰ এইফালে কেনেকুৱা ধান হৈছে আপোনালোকক দেখাই আছো, বলক। ওকে, এনেকুৱা জীৱনত প্ৰথমবাৰ দেখিছো এনেকুৱা অৱস্থা হোৱা। এয়া হৈছে ধাননি পথাৰ আৰু ধানৰ তলত আছে ফটনুৱা বুলি কয়। এবাৰ খেতি ইমান ধুনীয়া হৈছে যে চাওক ৰাইজ, আৰু এইফালে এই মাজৰডোখৰ আৰু ধুনীয়া হৈছে। এইখিনিত ইছ ৰাম কৈছোঁ নহয়, এনেকুৱা ধুনীয়া, ইমান যে ধুনীয়া পথাৰ, বাপৰে বাপ, মই এই বছৰহে দেখিছোঁ জীৱনত। তাতকৈ আৰু মজা বস্তু এটা দেখিছোঁ, আপোনালোকক দেখাম ৰ'ব, বলক মই গৈ আছোঁ। এইফালে এইজন দেখিছেনে? এইজনে গোটেই ৰাস্তাটো লৈছে যাবৰ কাৰণে। गिर गया দেখিছেনে? এই ককা কিয় হোৱা? এই পৰি গ'ল যে। একে দুই ঐ তত আছে। তোলক পাৰিব নাই? অ'কে ঠিকে আছে। আপুনি ক'ৰ পৰা আহিছে এতিয়া? ক'ৰ পৰা আহিছে? সেইফালৰ পৰা আহিছে। আপুনি পৰোঁতে দুখ পালে নেকি? আকৌ দুখ পাইছে? সেইটো কাৰণে ইমান লেটেং পেটেংকৈ চলাব নালাগে নে কি কোৱা বন্ধুসকল? লেটেং পেটেংকৈ চলালে এনেকুৱা দৰকাৰ হ'বই আৰু, হয় নাই বাৰু? আপোনাৰ চাইকেলৰ চেইনটো কি হৈ গৈছেচোন, চেন চব ওলাই গৈছেচোন। এতিয়া চেণ্ডাল ওলাব পাৰিব নাই? চাইকেলৰ চেন ভিডিঅ' চিডিঅ' চব হৈ আছে। পাৰিব নাই? দেখিছেনে? তো বন্ধুসকল কি ক'ম, মানে মানুহজন কিবা মাল চাল খাই আহিছিলে নেকি, দেৱালী মানিছে আৰু দেৱালী বতৰ, মানে বাটে পৰি ধৰি আহি আছে। তাকে দেখি মানে ময়ো চাওঁচোন ভিডিঅ' কৰি দিওঁ বোলো। এনেকৈ ভিডিঅ' কৰোঁতে দেখিলেই নহয় কি হৈ গ'ল, মানে মানুহজন তেনেকৈ বাটে পৰি আহি আছে। আপোনালোকেও কৈছোঁ মাল চাল খাই এনেকৈ বাটে পথে নাযাব। আৰু এতিয়া আগে পাছে যদি গাড়ী চাড়ী আহি থকা হ'লে কি হ'লহেঁতেন, ঘটনা ঘটিয়ে গ'লহেঁতেন নে কি কয়? চব কথা বাদ দি কান্ধত মইতা ওলমি আছে, দুফালে দুটা পাণ, এইটো পোলা আৰু এইটো পোলা। গৈ আছোঁ এতিয়া পাণ। আজি আকৌ পাৰিবলৈ গৈছিলোঁ পাণ বেছি নহয়, আজি 50-60 গুচিমান হ'ব। আৰু এই পাছফালে দেখিছে নাই জানো, এইটো পাছফালে এক টোপোলা ওলমি আছে, আৰু আগফালে আছে অকণমান, আৰু আগফালে আছে ৰ'ব, আৰু তাতকৈ আগত আছে আপোনাৰ এইফালে জংঘল ফালে। এইডাল পাৰ কৰাই নিব লাগিব। এতিয়া কেনেকৈ পাৰ কৰাম ভগৱানে জানে আৰু দেই। হেন্দালি তল, মাই গড, নহ'ব। যেনে তেনে পাৰ হৈ আহিলোঁ। পাৰ হৈ আহি আকৌ এডোখৰ পাইছোঁ কিবা এটা, ৰ'ব দেখাই দিছোঁ মই। এইডাল এই হুৰা গছ হয় এইডাল। এই হুৰা গছৰ এই বগা দেখিছেনে ফাকটো? সেই ফাকেদি সোমাই যাব লাগিব কোজা হৈ পেলাই। দেখিবে ৰে, ঐ মাই গড, ক'ত লাগিছ? ক'ত ফচি গলি? সেইডাল আহি থাক। তো ওলাই আহি গ'লোঁ। এতিয়া ওলাই আহি আৰু এটা আছে, আৰু এটা জেমেলা আছে, দেখাই দিছোঁ ৰ'ব। ই চালা, এইখিনিতে সাপ এডাল আছে হ'ব দেই, চকচকাই আছে। এইফালে যাব লাগিব। এইটো ৰাস্তা মানে তলত আছে পানী, ওপৰত আছে বাঁহ। কেনেকৈ যাম এতিয়া? যাব লাগিব যেনে তেনে কৰি পেলাই। এই বাঁহে যাব লাগিব। আপোনালোকে বাঁহবিলাক দেখিছেনে জানো? এইকেইডাল বাঁহ অলপ দেখা পাইছে, এইকেইডাল পোত খাই আছে।
এইফালেদি যাব লাগিব এতিয়া। এইখন হৈছে বিল। মই এতিয়া যাম বিলৰ ওপৰেৰে। ব'লক যাওঁ, কি হয় যো হোগা দেখা যায়গা। কান্ধত মই এতিয়া, হাতত মোবাইল আৰু আছে পাণ। তলত পানী, ওপৰে ৰাস্তা, কেনেকে কৰি যাম। ঢেলেং ঢেপেং কৰি আহি আছোঁ আৰু মাছ পাইছোঁহি, মাছ। এইবিলাকত যদি ভৰি সোমাই যায় ভাচুংকৈ তললৈ গুচি যাম। এইবোৰ পানী নিকালি আছে। বাপৰে বাপ, কিহৰ মেছেজ আহিছে অ'। গৈ আছোঁ অকলে অকলে। অ' মাই গড। আহি আছোঁ জংঘল জংঘল। এইফালে এইডাল লাগি ধৰিছে। দুই নাও দুই ভৰি হৈ গৈছে নেকি? আগলৈও নাযায় পাছলৈও নাযায়, কি হ'ল। ঐ ফাইনেলি পাই গ'লোঁ। কি বুলি কয়, পাৰ হৈ গ'লোঁ এইফালেদি। কোনফালে ৰাস্তা? এইফালে, এইটো ৰাস্তা। অঁ এই মুঠতে এইফালে। যেনে তেনে ওলালোঁ আৰু টনা অহা যোৱা কৰি পেলাই। এইডাল এই পাছফালে মোনাটো নাই নেকি? আছে আছে আছে। মই নাই বুলিয়ে ভাবিছিলোঁ। তো উঠি আহিলোঁ হয়, আকৌ ওপৰলৈ যাব লাগিব এতিয়া। মই এতিয়া বিলতে আছোঁ বৰ্তমান। এতিয়া ওপৰত যাব লাগিব, ওপৰেদি। ব'লক গৈ থাকোঁ। তো এতিয়া এখন জপনা খুলিব লাগিব। আও ধীৰে ধীৰে। অ'কে, এতিয়া জপনাখন মাৰি আহোঁ। অ'কে, ৰছীডাল হৈ গ'ল, বান্ধি ল'লোঁ জপনা। এখন জপনা আছে সেইখন। তো সেইখনো জপনা মাৰি ল'লোঁ আৰু আগফালে এইটো ওলমাই ল'লোঁ। এতিয়া গৈ আছোঁ পথাৰ যাওঁ। ব'লক বন্ধুসকল। হেৰি পাই গ'লোঁ, এইটো অলপ ৰাস্তা পালোঁ। এতিয়া ৰাস্তাৰ ফালে নাযাওঁ, এইফালেদি। এতিয়া মই শ্বৰ্টকাট যাম। শ্বৰ্টকাট যাবলৈ হ'লে এইফালে নামি দিব লাগিব। এই 32 তলেদি নামি দিব লাগিব। ঠাইবিলাক আপোনালোকৰ ফালেও এনেকুৱা হৈছে নেকি? কমেণ্ট কৰি জনাবচোন। এতিয়া মই পাণখিনি জুকিয়াই লওঁ ভালকৈ। তাৰপিছত জুকিয়াই মেলি পেলাই বজাৰলৈ লৈ যাব লাগিব আজি। পাণবিলাক এরকম কৰি লৈছোঁ, মানে ডলাৰ ভিতৰত। ডলাৰ ভিতৰত বোলে, ডলাত এনেকৈ কৰি কি বুলি কয় জাপি লৈছোঁ। এইবিলাক কলপাত আনি থৈছোঁ। কলপাত কাটি পেলাই ইয়াত এনেকৈ জাপিম। চাই থাকক। এয়া আমি পেডেল মাৰি মাৰি এতিয়া বজাৰলৈ আহি আছোঁ। লগতে কটাৰীখন লৈ আহিছোঁ আৰু এই পাছফালে আছে টট। এইটো আহি আছোঁ আৰু ব'লক যাওঁ বজাৰৰ ফালে। হৈ গ'ল। তো বজাৰ আহি পাই গ'লোহি। আৰু এজন মোৰ ডাঙৰ ল'ৰাই হয়। এতিয়া ৰখি আছোঁ কিমান কি হয় আৰু। বজাৰত কেমেৰা চেমেৰা ওলাই দিবলৈ লাজেই লাগে মানুহবিলাকে যেনেকৈ চাই। চৰি, কেমেৰা নহয়, মোবাইল।
বজাৰত তেনেকৈ মানুহ চানুহ নাই, সেইটো কাৰণে বিক্ৰী বাৰ্তা নাই চাগে। আজি কিমান দেৰি হয় আৰু গধূলিটো হ'বই। তো এইবিলাক দেখিছে নহয়, মানুহ চানুহ একো নায়েই। বজাৰ খালী, পইচা খালী কাৰণে বজাৰ খালী হৈছে আৰু উপায় নাই। কি পাৰিব, কিবা পাৰিব নেকি? বস্তা মানে ফালি থোৱা গৈছে কেহে এখন নৰেন, কেনেকুৱা চলিছে বজাৰ? বজাৰ একদম বেয়া হ'ব, বিক্ৰী বাৰ্তা নাই, মানুহে নাই বজাৰত। তাকে ময়ো আধা ঘণ্টা হৈ গ'ল, আধা ঘণ্টাত এক গুচিও পাণ বিকিব পৰা নাই, এনেকুৱা গতি হৈ আছে দেখিছেনে বাৰু? এনেহে আহিলোঁ নেকি বজাৰত, ঘূৰি যাওঁ লাগি গৈছেগৈ। ধৈৰ্য নহ'লে একো ক'ব নোৱাৰোঁ বজাৰ, যিকোনো কামত ধৈৰ্য নহ'লে একো ক'ব নোৱাৰোঁ, ধৈৰ্য লাগিবই। সেইটো কাৰণে মই অলপ ধৈৰ্য ধৰি চাওঁচোন কিনো হয়। অৱশেষত পাণ চান বিক্ৰী কৰি আহিলোঁ আৰু ৰাতি আহি আছোঁ আৰু বহুত দেৰি লাগিলে পাণ বিকিবৰ কাৰণে। এতিয়া ঘৰলৈ গৈ গা চা ধুই কৰি শুই থকাই ভাল হ'ব। বহুত ৰাতি হৈ গ'ল, এতিয়া বাজিছে 8টা। এতিয়া আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, গুড নাইট।